Hi everyone, welcome back my another video. মই আজি আপোনালোকৰ বাবে এখন মিক্সাৰ লৈ আহিছো যিখন মিক্সাৰ নেকি ষ্টেঞ্জাৰৰ হ'ব গৈ আছে আৰু মডেলটো হৈছে SM1203E যিখন নেকি 12 চেনেলৰ মিক্সাৰ হ'ব আৰু আপোনালোকে ভিডিওটো লাষ্টলৈকে চাই থাকক মই সম্পূৰ্ণ আপোনালোকক মিক্সাৰখন দেখুৱাম চেনেলটোত যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি যাব লাইক কমেন্ট শেয়াৰ কৰি দিব তো ফাইনালি মই পন্টল বজাৰ আহি পালো আৰু ইয়াৰ পৰা মই খুচকাৰি গৈ আছো আৰু অকমান গলে গৈ পাম আৰু তাতে যাই মই আপোনালোকক দেখুৱাম মিক্সাৰখন ধুনিয়াকে আনবক্সিং কৰি আৰু আপোনালোকে চাব পাব তো চাই থাকো তো আপোনালোকে দেখা পাই আছে যিখন মিক্সাৰ নেকি মই লম বুলি কৈছিলো গাইস এই মিক্সাৰখনে হয় মই লব খোজা মিক্সাৰখন তো আপোনালোকে চাব পাই আছে আৰু মই এতিয়া পেমেন্ট কৰি লৈ গৈ আছো তো আৰু বাকি মিক্সাৰো আছে ইয়াত পাব আপোনালোকে এইখন এটো মডেল বেলেগ হ'ব SXR এই মডেলৰো আছে আৰু বেলেগ মডেলৰ মিনি মিক্সাৰো আছে যদি লাগে আপোনালোকে 6 চেনেল 16 চেনেল 12 চেনেল 32 চেনেল লাগে পাব 24 চেনেল লাগে থাকে ইয়াৰ ষ্টেঞ্জাৰৰ তো আপোনালোকে ল'ব পাৰে ইয়াৰ কোৱালিটি ভালে হয় গুৱাহাটীত আপোনাৰ তাত পাব আৰু না ষ্টেঞ্জাৰ সমান ইটো নে না দোকানখনৰ নামটো কৈ দিয়ক ইটো ৰাজ ৰেডিও আৰু ৰাজ ৰেডিও কমাৰপট্টি ফেন্সি বজাৰ তো ফাইনালি মিক্সাৰখন লোৱা হৈ গল আৰু মই ঘৰ আহি পালো ইয়াতে আপোনালোকক আনবক্সিং কৰি দেখুৱাম তাতে আৰু ইমান ভিডিও কৰি থকা নগল আৰু দোকানখন আছে আপোনাৰ ফেন্সি বজাৰ কমাৰপট্টিত তো আপোনালোকে গলে পাব তাতে পিকমি বুলি কয় এখন কাপোৰৰ শ্বপ আছে সেই শ্বপখনৰ ওচৰতে আপোনালোকে দোকানখন পাব তাতে সৰু এখন পোষ্টাৰ মাৰি থৈ দি আছে এটো হৈছে আপোনাৰ এডাপ্টাৰ মিক্সাৰৰ তো আপোনালোকে দেখা পাই আছে কোৱালিটি ধুনিয়া দিছে আৰু ইফালে তলত কভাৰ লগত লগাই দিছে ইয়াত আৰু আপোনালোকেও যদি ভাবি আছে ষ্টেঞ্জাৰৰ মিক্সাৰ লম বুলি তো ল'ব পাৰে ইমান বেয়াও নহয় ধুনিয়াকে চলি যাব পাৰে এখন সৰু প্ৰগ্ৰাম তো ল'ব পাৰে আপোনালোকে ইয়াত তিনটা মাস্টাৰ আউটপুট দিয়া আছে এটা মনো দুটা হল ষ্টুডিও LR আৰু 12টা ইয়াত জেক পিন দিয়া আছে 12টা XLR পিন দিয়া আছে তো আপোনালোকে দেখাই পাই আছে লাইন বিলাক ইমান ধুনিয়া হয় স্মুথ হয় আৰু আপোনালোকক মই এটাকে সম্পূৰ্ণ কৈ যাম আপোনালোকে ভিডিওটো চাই যাব মনিটৰ অক্স আৰু ৰিটাৰ্ন দিয়া আছে ইফালে মনিটৰ মাস্টাৰ আৰু গেইন মাস্টাৰ এই তলত দিয়া আছে আৰু ইফালে ইকো সেটিংৰ কাৰণে দিয়া আছে টাইম ফিডবেক বিলাক সেটিং কৰিবৰ কাৰণে আৰু এটো হৈছে হেডফোনৰ কাৰণে দিয়া হৈছে আপোনালোকে যেটা হেডফোন ইউজ কৰিব তেতিয়া এটো ভলিউম দিব লাগিব আৰু ইফালে চাব পাৰে মডেল নাম্বাৰ দিয়া আছে SM1203E অডিও মিক্সাৰ বুলি ধুনিয়াকে লিখা আছে ষ্টেঞ্জাৰ বুলি লিখা আছে আপোনাৰ সাইডত দেখা পাব ইফালে আছে আপোনাৰ গেইন হাই লো মিড হাই এনেকে ধুনিয়াকে দিয়া আছে আৰু এটো হৈছে মনিটৰৰ কাৰণে দিয়া আছে ভলিউম এটো হৈছে অক্সৰ কাৰণে দিয়া আছে আৰু পেন আপোনালোকে একদম স্ক্ৰিনশ্বট মাৰি ল'ব ধুনিয়াকে গম পাব আৰু ফেডাৰটো ধুনিয়া স্মুথ হয় আৰু ইয়াতে মিউট বাটন দিয়া আছে মিউট কৰিবও পাৰে আৰু ধুনিয়া একদম স্মুথ কে দিয়া আছে সম্পূৰ্ণ ফিচাৰ্স বিলাক ভালে লাগিছে LED PFL মানে বিলাক দিয়া আছে ধুনিয়াকে তো আপোনালোকে যদি লম বুলি ভাবি আছে বাজেট ফ্ৰেন্ডলি এখন ভাল মিক্সাৰ তো ল'ব পাৰে ইফালে আৰ্থিংৰ কাৰণেও দিয়া আছে আৰু ইফালে পাৱাৰ সাপ্লাইৰ কাৰণে কাখতে দিয়া আছে আৰু ইফালে সিৰিয়াল নাম্বাৰ দিয়া আছে আপোনালোকে সিৰিয়াল নাম্বাৰটো এনেকে চেক কৰি ল'ব পাৰিব আৰু পাৱাৰ অন অফৰ কাৰণে এটো ধুনিয়াকে দিয়া আছে আৰু এয়া হৈছে ষ্টেঞ্জাৰৰ SPB 8K যেটো নেকি আপোনালোকে ডাবল লো চলাবৰ কাৰণে হেভি লো বিচাৰি আছে তেনেহলে 8000 ওৱাটৰ এম্প্লিফায়াৰ এটো ল'ব পাৰে পাৰ চেনেল 4000 কে আছে তো আপোনালোকে ফৰমছত 3000 ওৱাটৰ লো বেছ ইউজ কৰিব পাৰে যেনেকে ধৰ আহুজাৰ XWX 3100 বেছ যেটো আহি আছে হেবিলাক বেছৰ কাৰণে এই এম্প্লিফায়াৰটো পাৰফেক্ট হ'ব আৰু এটো হৈছে ষ্টেঞ্জাৰৰ SPB 5K তো আপোনালোকে ইয়াত 5K 4K 3K সব সম্পূৰ্ণ এম্প্লিফায়াৰ বিলাক পাই যাব যোনটো লাগে আপোনালোকে চয়েস কৰি নিব পাৰে আৰু এয়া হৈছে বেছ গিটাৰৰ বাবে আনি থৈ দিয়া হৈছে বক্স হৈছে এবিলাক যিবিলাক কি বেছ গিটাৰ বজায় হেবিলাকৰ কাৰণে তো এবিলাক অৰ্ডাৰ ছিল খ্ৰীষ্টমাছৰ কাৰণে আনি থৈ দিছে মালিকে তো আপোনালোকেও যদি বেছ গিটাৰ বজায় বা বেছ গিটাৰৰ কাৰণে লম বুলি ভাবি আছে এই স্পিকাৰ বিলাক ল'ব পাৰে 240 ওয়াট কে আছে পাৰ বক্স তো আপোনালোকে যদি লম বুলি ভাবি আছে বেছ গিটাৰৰ কাৰণে তো ল'ব পাৰে ইয়াত অৰ্ডাৰ দিলে আহি যাব জেনুইন প্ৰাইজত জেনুইন মাল পাই যাব তো আপোনালোকে সোনকালে দেৰি নকৰি ইয়াৰ পৰা লৈ যাব পাৰে যিমান ধুনিয়া বস্তু যিমান লাগে ষ্টেঞ্জাৰৰ পাই যাব আৰু কাৰোবাক যদি ষ্টেঞ্জাৰৰ PVT 701501 আৰু 251 এইবিলাক সৰু এম্প্লিফায়াৰ লাগে তো আপোনালোকে হেটোও পাই যাব কন্টাক্ট কৰিব পাৰে আৰু ভোকেল যিবিলাক নেকি সৰু
মানে বক্স মিনি বক্স এইবিলাকো পাব আপোনালোকে গান কিছুমানে ৰিহাৰ্চেল কৰে এইবিলাক হৈছে মিনি মিক্সাৰ 6 চেনেলৰ পৰা 32 চেনেললৈকে ইয়াত সম্পূৰ্ণ ষ্টেঞ্জাৰৰ মিক্সাৰ পাই যাব আপোনালোকে 12 16 24 আৰু 32 8 6 এইবিলাক গোটেই মানে 32লৈকে পাই যাব আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি যাব লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আৰু এয়া হৈছে ষ্টেঞ্জাৰৰ 3K আৰু আপোনালোকে যদি টপ চলাবৰ কাৰণে নিম বুলি ভাবিছে 3K লৈ যাব পাৰে ইয়াত ব্ৰিজ মোডো ইনবিল্ট আছে আৰু আপোনালোকে ফেন্সি বজাৰতে পাব এই দোকানখন ৰাজ ৰেডিঅ' বুলি কয় এই পিকমি লিখা আছে যে পিকমি ইফালে এটা গলি আছে কাষেদি পিকমি এইফালেদি সোমাই যাব তাৰপিছত পাব ওপৰত লিখা আছে ৰাজ ৰেডিঅ' বুলি ইয়াত দেখিছে সাইনবোৰ্ডখন এইখনে হৈছে দোকানখন